আজি আমি নিউটনৰ গতিৰ প্ৰথম সূত্ৰৰ বিষয়ে আলোচনা কৰিম। সময়ৰ সৈতে কোনো বস্তুৰ অৱস্থানৰ পৰিৱৰ্তনেই হৈছে গতি। গতিৰ একেবাৰে ওচৰ সম্পৰ্কীয় ৰাশিটোৱে হৈছে বল। বল প্ৰয়োগ কৰিলেহে বস্তু এটাই গতি লাভ কৰে। যদি কোনো এটা বস্তুক পৰস্পৰ বিপৰীতমুখী দিশৰ পৰা সমানে বল প্ৰয়োগ কৰা হয়, তেতিয়া বস্তুটোৰ কোনো লৰচৰ নহ'ব। ইয়াৰ অৰ্থ হৈছে যে সন্তুলিত বলত বস্তু এটাই গতি লাভ কৰিব নোৱাৰে। অসন্তুলিত বলতহে কোনো এটা বস্তুৱে গতি লাভ কৰে। বাহিৰৰ পৰা অসন্তুলিত বল প্ৰয়োগ নকৰালৈকে স্থিতিশীল বস্তু এটা স্থিৰ হৈ থাকিব বিচাৰে। ঠিক তেনেদৰেই বাহিৰৰ পৰা বল প্ৰয়োগ কৰি বাধা নিদিয়ালৈকে গতিশীল বস্তু এটাইও গতি কৰিয়েই থাকিব বিচাৰে। বল প্ৰয়োগ নকৰালৈকে স্থিতিশীল বস্তু এটা স্থিৰ হৈ থাকিবলৈ বিচৰা বা গতিশীল বস্তু এটাৰ গতিৰ প্ৰৱণতাই হৈছে জড়তা। নিউটনৰ প্ৰথম গতিসূত্ৰৰ মূল ভিত্তিয়ে হৈছে এই জড়তা। নিউটনৰ সূত্ৰ অনুসৰি কোনো অসন্তুলিত বাহ্যিক বলে ক্ৰিয়া নকৰা পৰ্যন্ত স্থিতিশীল বস্তু এটা স্থিতিশীল অৱস্থাতে আৰু গতিশীল বস্তুৱে সুষম বেগেৰে সৰল ৰেখাৰে গতি কৰি থাকিব। উদাহৰণস্বৰূপে, চলন্ত বাছ এখনৰ চালকে হঠাতে ব্ৰেক মাৰি দিলে যাত্ৰীসকল আগলৈ হাউলি পৰে। ইয়াৰ অৰ্থ হৈছে গাড়ীখনে গতি কৰাৰ লগে লগেই আমাৰ শৰীৰটোৱেও গাড়ীখনৰ লগতে গতি লাভ কৰে। হঠাতে ব্ৰেক মাৰি দিলে আমাৰ শৰীৰৰ নিম্ন অংশটো গাড়ীখনৰ লগতে স্থিৰ হৈ যায়, কিন্তু দেহৰ ঊৰ্ধ্ব অংশটো পূৰ্বৰ গতিৰেই গতি কৰি থাকিব বিচাৰে। ইয়াৰ পৰা বুজা যায় যে গতিশীল বস্তু এটাৰ ওপৰত অসন্তুলিত বল প্ৰয়োগ নকৰালৈকে ই গতিশীল অৱস্থাতে থাকিব বিচাৰে। এয়ে হৈছে গতি জড়তা। গাড়ীত বহি যোৱা আৰোহীসকলে ছিট বেল্ট লগোৱাৰ কাৰণো এই গতি জড়তা। ছিট বেল্ট নলগালে গতিৰ জড়তাজনিত কাৰণত আৰোহীসকলে কেতিয়াবা সন্মুখলৈ হাউলি পৰি আঘাতপ্ৰাপ্ত হ'ব পাৰে। গতি জড়তাৰ এটা বিপৰীতমুখী পৰিস্থিতি যদি আমি লক্ষ্য কৰোঁ, তেতিয়া আমি দেখিম যে স্থিৰ অৱস্থাত থকা গাড়ী এখন হঠাতে গতিশীল হ'বলৈ আৰম্ভ কৰিলে যাত্ৰীসকল পিছফালে হাউলি যায়। কাৰণ স্থিতিশীল বস্তু এটাৰ ওপৰত অসন্তুলিত বল প্ৰয়োগ নকৰালৈকে সি স্থিৰ হৈ থাকিব বিচাৰে। এয়াই হৈছে স্থিতি জড়তা। কেতিয়াবা আমি লক্ষ্য কৰিছোঁ যে চলন্ত গাড়ী এখনে হঠাতে বক্ৰপথেৰে দিশ সলনি কৰিলে আৰোহীসকল একাষলৈ কাষ চাপি যায়। কাৰণ গতিশীল বস্তু এটাই সৰল ৰেখাৰে গতি কৰি থাকিব বিচাৰে। এয়াই হৈছে দিশৰ লগত জড়িত জড়তা। আমাৰ দৈনন্দিন জীৱনত এনে অলেখ ঘটনা আমাৰ দৃষ্টিগোচৰ হয়, যিবিলাকত নিউটনৰ গতিৰ প্ৰথম সূত্ৰ জড়িত হৈ আছে। বৈদ্যুতিক পাংখা এখন ছুইচ বন্ধ কৰাৰ পিছতো কিছু দেৰিলৈকে চলিয়ে থাকে। আমাৰ চৌপাশে নিউটনৰ প্ৰথম গতিসূত্ৰৰ অজস্ৰ উদাহৰণ আছে। স্থিৰ অৱস্থাত থকা কিতাপ এখন স্থিৰ অৱস্থাতেই থাকিব, যেতিয়ালৈকে হাতেৰে বল প্ৰয়োগ কৰি ইয়াক আঁতৰ কৰা নহয়। এয়াও নিউটনৰ প্ৰথম গতিসূত্ৰৰে উদাহৰণ। নিউটনৰ প্ৰথম গতিসূত্ৰৰ মূল নীতিয়েই হৈছে জড়তা। গতিকে এই গতিৰ সূত্ৰক জড়তাৰ সূত্ৰ বুলিও কোৱা হয়। এয়াই আছিল নিউটনৰ প্ৰথম গতিসূত্ৰৰ মূল কথা। আজিৰ আলোচনা ইমানতে সামৰণি মৰা হ'ল।